বহুত দিনৰ মূৰত আপোনালোকৰ লগত আকৌ কথা পাতিবলৈ আহিলোঁ একচুৱেলি ডিউটিৰ বাবে সময় পোৱা নাযায় সেইবাবে আৰু দিৱালী চবৰে ভালেই গৈছে বুলি মই ভাবোঁ ভালেই যাব লাগে দিৱালীৰ ভিডিঅ'টো দিবলৈ আছে এতিয়ালৈকে দিব সময় পোৱা নাই চ' মই আজি আপোনালোকৰ আগত মই লৈ আহিছোঁ মই আজি কেইটামান ৱেষ্ট মেটেৰিয়েলৰ পৰা সৰু সৰু কেইটামান ফুল পুলি লগাইছোঁ সেইখিনি মই দেখাম আপোনালোকক চ' আপোনালোকে চাই গৈ থাকিব নে কি কয় আহক তেনেহ'লে ফুল পুলিটো আজি সন্ধিয়াহে ৰোৱা হৈছে চ' ফাৰ্ষ্টতে মই এইটো দেখাম আপোনালোকক এইটো মই ৰুইছোঁ চাওকচোন এইটো কি গম পাইছে নহয় আপোনালোকে এইটো আছে আমি প্লাষ্টিকৰ গ্লাছত পানী খাওঁ যে সেইটো এইটো গ্ৰীণ কালাৰৰ হয় মোৰ খুবেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব ইয়াতে এটা সৰু সৰু পাতৰ এনেকুৱা ফুল পুলি মই ৰুইছোঁ আৰু তাৰ পিছতে এইটো মোৰ বহুত ভাল পাইছোঁ মই নিজেই তেনেকুৱাকৈ বনাই পেলাই এইটোতো গম পাইছে চাগে আপোনালোকে যদি মন কৰিছে এইটো আমি যোনটো বাচন ধুবলৈ ভিমৰ যোনটো এনেকুৱা এইটো লৈ আহোঁ যে সেইটো বাচন ধোৱা চাবোনৰ তাত লৈছোঁ এনেকুৱা পাত ফুলে এইটো ধুনীয়াকৈ ৰ'দত থ'লে ধুনীয়াকৈ ফুলে ডাঙৰ হয় কিন্তু মই ইয়াতে সৰুকৈ পুলিটো ৰুই দিছোঁ যাতে এইটো বাঢ়িবলৈ ইমান বেছিকৈ নোৱাৰিব ইয়াতে সৰুতে ৰুই দিয়াৰ কাৰণে আমি এইটো ৰঙা ৰঙা ফুল ফুলে ফুলৰ নামকেইটা মই নাজানো দেই চৰি নেক্সট এইটো এটা পাত ফুল হয় ইয়াৰে এইটোৰ ৰঙা ৰঙা এনেকুৱাকৈ বা কিছুমান আকৌ অকণমান অলপ গোলপীয়া টাইপৰো তেনেকুৱাকৈ ফুলটো ফুলে এইটো ৰ'দত থৈ দিলে ডাঙৰ হ'লে এইটো সৰু সৰুকৈ তেনেকুৱাকৈ ফুলটো ফুলে চ' ডাঙৰ হয় তথাপি ইয়াতে সৰুকৈ হৈ থাকিব সৰু টাবত ইমান বাঢ়িব নোৱাৰিব নেক্সট মই ৰুইছোঁ সেইটো আকৌ এটা গ্লাছত এইটো সৰুকৈ কাটিবলৈ মানি প্লাণ্ট মোৰ বহুত ভাল লাগে নেক্সট এইটো বটলত মই এনেকুৱাকৈ এইটো পাতফুল এটা লৈ লৈছোঁ মোৰ পাতফুল বেছি ভাল লাগে তাৰপিছত এইটো এটা মানি প্লাণ্ট এইটো বটলত কালাৰ কৰি এনেকুৱাকৈ দি দিছোঁ নেক্সট এইটো কি জানেনে এইটো যে পইচা যে থয় পইচা সাঁচা পইচা এটকীয়া দুটকীয়া 10 টকীয়া আমি যেনেকৈ সাঁচোঁ কেতিয়াবা আগতে তাত মই মানি প্লাণ্টটো ৰুই থৈ দিছোঁ বহুত ধুনীয়া লাগিছে ন বহুত কিউট মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকে জনাব কেনেকুৱা লাগিছে নেক্সট এইটো বটলত তেনেকুৱা ব্লেক কালাৰ কৰি পেলাই ইয়াতে এনেকুৱা পাত ফুলটো দি দিছোঁ এইটো মই বনাইছিলোঁ এইটো চিনি পাইছে চাগে অংগনবাড়ীত দিয়ে পোৱালিবিলাকক এইটো ময়ূৰটো মই বনাইছিলোঁ লিখাখিনিও এইফালে আগতে কিনা এইবোৰ আৰু এইটো মোৰ মৰমৰ ফ্ৰেণ্ড এজনী মোৰ বাৰ্থডেত দিছিলে কি ধনুৱে দিছিলে এইটো তো এনেকৈ এইটো পৰ্চন মই এনেকৈ সজাই থৈ দিছোঁ মোৰ ৰুমত হোমটোৰ পিছত দিম বাৰু এইখিনি মই কেনেকৈ আজি এইখিনি মই আগতে ৰোৱা হয় কিন্তু এইখিনি মই আজি ৰুইছোঁ সেইকাৰণে দেখাব লৈছিলোঁ এইটো
খোৱা বস্তু আনা তাতে মই এনেকুৱাকৈ ৰুই দিছোঁ মানি প্লাণ্টটো বহুত ধুনীয়া হৈ আছে এইখিনি ৰ'দ পৰি থাকে যে এইখিনি সেইকাৰণে আৰু এইটো মই বনাইছিলোঁ নিজে দেই ভাল হোৱা নাই আৰু এইটোতো এনেকুৱাকৈ পাত ফুল মই এনেকৈ ৰুই দিছোঁ এইখিনি পৰ্চন এনেকুৱাই অলপমান সজাই থৈ দিছোঁ আৰু পিছত লাহে লাহে আৰু ভালকৈ সজাম আৰু এতিয়া ইমান ঘৰত নাথাকোঁ বাবে সময় নাপাওঁ ইমান বেছিকৈ যেতিয়া মই সজাবলৈ ট্ৰাই কৰোঁ আৰু এইটো বস্তুটো এইটো পৰ্দাই আছিলে দেই মই চকীখনত এনেকৈ বান্ধি দি দিছোঁ এইটো কেনেকুৱা লাগিছে জনাব আৰু এটা বস্তু ৰুইছোঁ আজি এনেকুৱা এইটো তেলৰ বটল আছিলে ডাঙৰ তেলৰ বটলটো কাটি পেলাই মই এইটো প্লাণ্টটো ৰুইছোঁ এইটো মোৰ বহুত ভাল লাগে ধুনীয়া সুন্দৰ ৰুইছোঁ আৰু এইটো চিমেণ্টেৰে বনোৱা পূজাই বনাইছিলে তাতে এনেকুৱাকৈ ৰুই দিছোঁ মানি প্লাণ্ট তাতে এনেকুৱাকৈ স্নেক প্লাণ্টটো ৰুই দিছোঁ এইটো কোণাত মই কেইটামান মেডিচিনছৰ বস্তু এনেকুৱাকৈ থৈ দিছোঁ আৰু কেইটামান তাতে মই এইটো বটলে আছিলে এনেকুৱাকৈ কালাৰ কৰি মই এইটো পাত ফুলটো ৰুই দিছোঁ মই পাত ফুল বেছি ভাল পাওঁ এতিয়া মই ইয়াতে ফ্ৰিজৰ ওপৰত আজি মই ৰুইছোঁ এইটো মানি প্লাণ্ট এটা এইটো ৰঙৰ বটল আছিলে ৰঙৰ বটলত এনেকুৱাকৈ ৰুই দিছোঁ ব্লেক কালাৰ কৰি পেলাই চ' আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ এই ৱেষ্ট মেটেৰিয়েলৰ পৰা কিছুমান প্ৰডাক্টিভ এটা বস্তু তাৰ পৰা ওলোৱাৰ যোনটো মোৰ কি ক'ম আইডিয়া সেইটোৰ পৰা আপোনালোকে কেনেকুৱা পালে মোক জনাব ফুল পুলি ৰুই বহুত ভাল পাওঁ সেইবাবে পিছত আপোনালোকে জনাব মোক কমেণ্ট বক্সত কেনেকুৱা লাগিছে চ' আজিলৈ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ টাটা বাই আমাৰ মিমি আহি গ'ল মিমি কোৱা মিমি মিমি মিমি